আসসালামু আলাইকুম নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বাদ। বন্ধুসকল, আপোনালোকে লক্ষ্য কৰিছে আজি দুদিন ধৰি বিভিন্ন গছৰ পাতত আল্লাহৰ নাম লিখা আহিছে। তাকে লৈ এক মানুহৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে। সমগ্ৰ অসমৰ প্ৰায় বহুকেইখন জিলাত মানুহে গছৰ পাতবোৰ ৰাতি চাইছে। যোৱাকালি গোটেই দিন চাইছে, আজিও গোটেই দিনটোত ৰাতিপুৱাৰ পৰা মানুহে চাইছে আৰু বিভিন্নজন মানুহে আমাক ফোনত যোগাযোগ কৰিছে যে ই কেনেধৰণৰ কথা যে গছৰ পাতত আল্লাহ লিখা আছে আৰু গছৰ পাতৰ তলফালে আল্লাহ লিখা আছে, আৰু প্ৰত্যক্ষ কৰিছে, বিভিন্নজনে ফটো পঠিয়াইছে। আৰু মই নিজেও ব্যক্তিগতভাৱে বাস্তৱক অস্বীকাৰ কৰিব পৰা নাযায়, আৰু ময়ো দেখিছোঁ বিভিন্ন গছৰ পাতত আল্লাহৰ নাম লিখা আছে আৰু স্পষ্টভাৱে, কিছুমানত স্পষ্ট আৰু কিছুমানত অস্পষ্ট আছে। বহুতে এই ক্ষেত্ৰত ক'ব খোজে যে স্পাইৰেলিং ফ্লাই এবিধ সৰু পোকা আছে, পখিলা আছে। এই পখিলাবিধে যেতিয়া পায়খানা কৰে আৰু সেই পায়খানাবোৰ বগা বিষ্ঠা যিটো পখিলাবিলাকৰ, সেই পখিলাটোৱে আচলতে একেবাৰে বগা। তাক যদি লাৰি চোৱা যায়, হাতত কিছু গুৰগুৰীয়া ধৰণৰ গুৰি বস্তু হাতত লাগি যায়, যিটো সাধাৰণতে পখিলাবিলাকৰ গাত থাকে। আৰু এই পখিলাবিধে পায়খানা কৰে আৰু বগা পায়খানা কৰে। আৰু তাতে আকস্মিকভাৱে যদি আপুনি নেটতো খুলি চাই দেখিবলৈ পাব যে বিভিন্ন সময়ত এই পখিলাটোৱে যেতিয়া পায়খানা কৰে তো আল্লাহ শব্দটোৰ দৰে দেখা যায়। এয়া এটা আল্লাহৰ নিজাম। আল্লাহৰ ফালৰ পৰা আল্লাহৰ হুকুমতেই হয়তো এই পখিলাটোৱে ঠিক তেনেকৈ বিষ্ঠা কৰে। এইটো কোনো নতুন কথা নহয়। 1956ত আমেৰিকা আৰু নৰৱেত ঠিক এনেধৰণৰ ঘটনা ঘটিছিল। আৰু এই স্পাইৰেলিং ফ্লাই যিটো আছে, স্পাইৰেলিং ফ্লাইয়ে ঠিক এনেকৈ নৰৱে আৰু আমেৰিকাটো কৰিছিল 1956ত। ইয়াক বাহিৰেও কেইবাটাও ঘটনা ৱৰ্ল্ডত এনেকুৱা আছে, বিশ্বত এনেকুৱা কেইবাবাৰো পোৱা গৈছে, ঠিক এনেকুৱা ধৰণৰ ঘটনা ঘটিছে। তো বন্ধুসকল, আমাৰ যিটো দিবলগীয়া মেছেজ, আমি যদি চাওঁ পুৰণি ইতিহাস, ইছলামৰ ইতিহাসলৈ যদি চাওঁ, তেতিয়াহ'লে চাহাবাই কেৰামৰ দিনত বা কোনো তাবেইৰ দিনত বা কোনো তেনেকুৱা ধৰণৰ যিটো যুগ, সোণালী যুগ আমাৰ গৈছে ইছলামৰ, সেই যুগত কিন্তু এনেকুৱা ধৰণৰ ঘটনা প্ৰত্যক্ষ কৰা নাযায় বা পোৱা নাযায়। কিন্তু এজন বুজুৰ্গ বাকী বিল্লাহ ৰহমাতুল্লাহ আলাই, তেওঁৰ কবৰ দেলহিত আছে। তো বাকী বিল্লাহ ৰহমাতুল্লাহ আলাইৰ জীৱনত কোনোবা এজন মানুহৰ লগত বিশেষ এটা কথা লৈ আহি তেওঁ কৈছিল যে মই জিকিৰ কৰিলে গছৰ পাতে পাতে জিকিৰ কৰিব। আৰু দেখা গৈছিল তেওঁ যেতিয়া জিকিৰ কৰিছিল, তেওঁ ওচৰত থকা যিবোৰ গছ আছিল, গছৰ পাতবিলাকেও লৰচৰ কৰি কেনে জিকিৰ কৰিছিল। এই ধৰণৰ কথা পৃথিৱীত হ'ব পাৰে, আৰু ইয়াতে আল্লাহৰ এটা হুকুম সেইমতে হৈছে। কিন্তু আমাৰ যিটো দিবলগীয়া মেছেজ, এইটো হ'ল বন্ধুসকল, ইয়াক লৈ কোনো ধৰণৰ এনেকুৱা উৎকণ্ঠাত মানুহ যাব নালাগে, আৰু নাজাইজ ইছলামৰ পৰা যাতে খাৰিজ হৈ যোৱা কিছুমান কাম আমি নকৰোঁ। উদাহৰণস্বৰূপে আমি লক্ষ্য কৰিছোঁ, যিবোৰ পাতত আল্লাহ লিখা গৈছে, বহুত মানুহে সেই পাতটোকে তিয়াই লৈ তাৰ পৰা পানী পান কৰিছে। ই সম্পূৰ্ণ নাজাইজ। ই সম্পূৰ্ণ ইছলামত এনেকুৱা অন্ধবিশ্বাসৰ কোনো স্থান ইছলামত নাই। একেধৰণৰ বহুতে একেবাৰে জিকিৰৰ পৰা আৰম্ভ কৰি মছজিদলৈ গৈ জিকিৰ কৰা আৰম্ভ কৰিছে, নমাজ পঢ়া আৰম্ভ কৰিছে। বিভিন্ন ধৰণৰ মানুহে ভয় খাইছে, ভীতিগ্ৰস্ত হৈছে। এই যিবোৰ কথা, এইবোৰ অন্ধবিশ্বাসৰ কোনো স্থান ইছলামত নাই। আমি মেছেজ দিব বিচাৰিছোঁ এইটো। কোৰাণ শ্বৰীফত আল্লাহ তাবাৰক wa তাআলাই কৈছে যে আল্লাহ তাবাৰক wa তাআলাৰ কিয়ামতৰ সময়ত বিভিন্ন ধৰণৰ নিচানি আহিব। আল্লাহ তাবাৰক wa তাআলাই বিভিন্ন ধৰণৰ অলৌকিক কিছু নিচানি মানুহে দেখিবলৈ পাব। হয়তো কিয়ামতৰ সময় চমু চাপি অহাৰ কাৰণে হয়তো আমি বিভিন্ন ধৰণৰ এনেকুৱা আল্লাহৰ নিচানি হয়তো দেখা পাব পাৰোঁ। কিন্তু ইয়াৰ কাৰণে আমি কোনো অন্ধবিশ্বাসৰ বলি হ'ব নালাগে। ইয়াৰ কাৰণে আমি কোনো বেদাত কাম বা নাজাইজ কামলৈ যাব নালাগে। বিভিন্ন ধৰণৰ মানুহক দেখিছোঁ, বহুত মানুহে সময়ে সময়ে এই যে পাতত লিখা আহিছে, সেই গছৰ পুলিতেই গৈ তেওঁলোকে সন্মান কৰা আৰম্ভ কৰিছে, গছৰ পাতবিলাক সন্মান কৰা আৰম্ভ কৰিছে। ই সম্পূৰ্ণ নাজাইজ, আৰু ইছলামত এনেকুৱা ধৰণৰ কোনো কথা নাই। এইবোৰ কথাৰ পৰা আমি বাৰণ কৰিব লাগে। ইয়াৰ পৰা ইছলামৰ পৰা খাৰিজ হৈ যাব পাৰে। কাৰণ আল্লাহ তাবাৰক wa তাআলাই শিৰকৰ যি কথা কোৰাণত ঘোষণা কৰিছে, শিৰিক এনেকুৱা এটা গুনাহ অত্যন্ত ভয়ংকৰ, আৰু আল্লাহ তাবাৰক wa তাআলাই আটাইতকৈ বেয়া পোৱা গুনাহটো হ'ল শিৰিক। গতিকে আমি শিৰিকত যাতে কোনো পধ্যেই লিপ্ত নহওঁ, শিৰিকত কোনো পধ্যেই যাতে লিপ্ত নহওঁ, এই কথাটো আমি সকলোৱে অকণমান মনত ৰখা উচিত। যে এডাল গছক গৈ যদি আমি সন্মান কৰা আৰম্ভ কৰোঁ, গছডালক গৈ যিয়েই নকৰোঁ কিয়,
মোটামুটি গছডালক আমি চিৰ্কৰ দৰ্জালৈ পহুচাই দিওঁ, আল্লাহৰ দৰ্জালৈ পহুচাই দিওঁ। এই আল্লাহৰ এটা নিচানি, এইটোতো এটা ৱৰ্ড, আল্লাহ এটা আৰবী ৱৰ্ড। আৰু এই ৱৰ্ডটো যদি ক'ৰবাত লিখা যায়, উদাহৰণস্বৰূপে এটা কথা ধৰি লওক, যদি কোনোবাই এটা কলমত মদ ভৰাই লৈ সেই মদেৰে যদি আল্লাহ শব্দটো লিখে আৰু সেইখন কাগজ যদি কোনোবাই ধুই খায়, সি মদ খোৱাৰ গুনাহত লিপ্ত হ'ব। একেদৰে এই যিটো ফ্লাই বা এই যিটো পখিলা, এই পখিলাটোৰ বিষ্ঠা, এই পখিলাটোৱে তাত পায়খানা কৰে, সেই পায়খানাখিনি যদি কোনোবাই ধুই খায়, এইটো পায়খানা খোৱাটোতো নাযায় আৰু হাৰাম। গতিকে এই ধৰণৰ কথাত কোনো পধ্যেই যাব নালাগে। আমি সকলো জনসাধাৰণকে বিশেষভাৱে আমি মুছলমানসকলক আহ্বান জনাম যে এনেধৰণৰ কোনো ব্যতিক্ৰমী কাম যাতে নকৰে যি ইছলামৰ পৰা খাৰিজ হৈ যায়। তাৰ কাৰণে আমি অনুৰোধ জনাম চিৰ্কত যাতে লিপ্ত নহয়, চিৰ্কৰ পৰা মুছলমান বাচক। আৰু চিৰ্ক অত্যন্ত ভয়ংকৰ গুনাহ। গতিকে আল্লাহ তাবাৰক ও তাআলাই সকলোকে এই চিৰ্কৰ পৰা বাচক। এই মেছেজটোৱেই দিব বিচাৰিছোঁ যে স্পাইৰেলিং ফ্লাইৰ যিটো বিষ্ঠা, সেই বিষ্ঠা আমি নেটত মাৰিলেও এইটো পোৱা যায়। স্পাইৰেলিং ফ্লাইয়ে যেতিয়া পায়খানা কৰে আৰু পায়খানা কৰোঁতে ঠিক আল্লাহৰ নিচিনা নক্সা হৈ যায় আৰু ঠিক তেনেধৰণে পায়খানা কৰে। এইটো আগৰ পৰা চলি অহা কথা, ই ইমান ডাঙৰ কথা নহয়। ইয়াক লৈ কোনো উৎকণ্ঠাত মানুহ ভুগিব নালাগে। আৰু ই মানে অন্ধবিশ্বাসৰ বলি যাতে আমি নহওঁ, তাৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে চেষ্টা কৰিব লাগে। বন্ধুসকল মনত ৰাখিব, কেতিয়াবা হয়তো এনেধৰণৰো হ'ব পাৰে যে ওম শব্দ এটা আহিছে, এটা ওম শব্দ আহিছে। যেতিয়া ওম শব্দ ওলাব তেতিয়া আমি কি কৰিম? তেতিয়া আমি চব মুছলমানবিলাকে ইছলাম ধৰ্ম বাদ দি আকৌ মানে হিন্দু ধৰ্ম গ্ৰহণ কৰিম নেকি? যিহেতু ওম শব্দটো আহিছে গতিকে হিন্দু ধৰ্মটোহে ষ্ট্ৰং। ঠিক তেনেকৈ আজি আল্লাহ শব্দ আহিছে, আল্লাহ শব্দ অহাৰ কাৰণে মুছলমান বা ইছলাম ধৰ্মটোহে বেছি ষ্ট্ৰং, এই বুলি ভাবি কি হিন্দুসকলে মুছলমান হ'ব নেকি? ঠিক এনেকুৱা ধৰণৰ যিটো ধাৰণা বা ভাৱনা, এইবোৰ মাথাৰ পৰা সম্পূৰ্ণ আমি উলিয়াই দিব লাগে। আল্লাহ তাবাৰক ও তাআলাই সকলোৰে ইমানৰ হেফাজত কৰক, তাৰেই দোৱা কৰিছোঁ। ধন্যবাদ।